নাম এজন মানুহৰ নাম দুবাৰ যে সোমাইছে 4,400 কিমানজন বুলি কৈছে এটোৰ ভুল যদি চাবলৈ যায় তেতিয়াহ'লে এটো বিত্ত বিভাগৰ ভুল কাৰণ আমি সকলোৱে জানো যে বানপীড়িত মানুহে যদি কাৰোবাৰ নাম আপুনি মই ধৰক সাপোজ দুজন মানুহৰ সন্মুখত দিলোঁ ডিচিৰ ওচৰতো দিলোঁ এছডিচিৰ ওচৰতো দিলোঁ এছডিচিও মোৰ নামটো ভৰাই দিলে ডিচিও মোৰ নামটো ভৰাই দিলে দুবাৰ ভৰাই দিলে দুবাৰ ভৰাই দিয়াৰ পাছত মই ভাবোঁ যে ডিচি অফিচতে সেই লিষ্টখন মানে ভালকৈ চাই চিতি শুদ্ধ কৰি পঠোৱাটোৰ দায়িত্ব আছিলে নহ'লে তাৰ পাছত আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিখ্যাত এটা কথাতে সেইটো হ'ল ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ পইচা ভৰোৱাতে তেওঁ একমাত্ৰ সক্ষমতা আছে যদি বিজেপি চৰকাৰখনক আপোনালোকে যদি ছিংগুল এটা যদি শব্দত মোক সোধে যে এই চৰকাৰখন কিহত হ'ব মই ক'ম যে বিজেপি চৰকাৰখন এনেকৈ একাউণ্টত পইচা ভৰাই দিয়াত সফল কিন্তু এবাৰ দেখা গ'ল যে বানপীড়িত মাত্ৰ 2 লাখমান মানুহৰ ভিতৰত 2 লাখ মানুহৰ নামো যে তেওঁলোকে শুদ্ধকৈ ভৰাব নোৱাৰে এজন মানুহৰ নাম যে দুবাৰ সোমায় তাৰ পাছতো গম নাপায় আধাৰ কাৰ্ডখন সিহঁতি চাই নলয় একাউণ্ট নাম্বাৰটো সিহঁতি চাই নলয় আপুনি বেলেগটো কৰিবই নালাগে ন এজন মানুহৰ যদি দুটা নাম সোমায় সব মানুহকে বেংক একাউণ্টৰ নাম্বাৰটো বিচাৰোঁতে আধাৰ নাম্বাৰটো বিচাৰে বা ডিবিটি কৰিয়ে থাকে সেই মানুহবিলাকৰ নাম এনেও আধাৰ নম্বৰত আছেই এবাৰ চেক কৰি দিলে গোটেই কথাটো ওলাই যায় অথচ বিত্ত বিভাগ দুৰ্যোগ প্ৰশমন বিভাগ এই দুয়োটা ডিপাৰ্টমেণ্টে কি কৰিলে ইচ্ছাকৃতভাৱে কেলেংকাৰী কৰিবৰ কাৰণে পইচা খাবৰ কাৰণে কি কৰিলে কিছুমান মানুহৰ নাম দুবাৰ ভৰাই দিলে আৰু যেতিয়া ধৰা পৰিলত সেইটো অজুহাত লৈ তেওঁলোকে আমাক দিবলগীয়া কামবিলাক নিদিলে সোনকালে দিবলগীয়া পইচাবিলাক নিদিলে মই সিম্পল এটা প্ৰশ্ন আপোনালোকক সুধিছোঁ একদম সিম্পল পৃথিৱীৰ আটাইতকৈ সহজ প্ৰশ্নটো যে ইমাৰ্জেঞ্চি ওৱান টাইম হেল্প বা কি ক'ব এইটো ইমাৰ্জেঞ্চি কি ক'ব এইটো আপোনাৰ হা তৎকালীন বা জৰুৰীকালীন সহায় তৎকালীন বা জৰুৰীকালীন সহায় বুলি যেতিয়া কয় তৎকালীন সহায় জৰুৰীকালীন সহায় আমি তেতিয়াহ'লে কি বুজো যে লগে লগে আহি পাই যোৱা তৎকালীন সাহায্য দিছে চৰকাৰে আৰু তাকো দিছে 15,000 মাত্ৰ সেইটো আজি কিমান দিন আজি 38 দিন যেটো 24 ঘণ্টাৰ ভিতৰত হ'ব লাগে বানপীড়িত মানুহৰ ক্ষেত্ৰত যেটো 36 ঘণ্টাৰ ভিতৰত হ'ব লাগে মানুহৰ ক্ষেত্ৰত যেটো 48 ঘণ্টাৰ ভিতৰত হ'ব লাগে ইমাৰ্জেঞ্চি ৰিলিফ ফাণ্ড সেইটো 38 দিনৰ পাছতো তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই তাৰ অৰ্থটো কি বুজিব লাগিব হয় অসম চৰকাৰখনৰ হাতত ধন নাই নহ'লে এখন এনেকুৱা নিষ্কম্মা চৰকাৰ যে তেওঁলোকে 2 লাখ মানুহকো শুদ্ধভাৱে পইচা দিব নোৱাৰে